সকলোকে নমস্কাৰ তথা স্বাগতম। যেহেতু আমি কি কৰিছিলোঁ যোৱা ভিডিঅ'ত অনুশীলনী 3.2ৰ 9 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু আজি আমি সমাধান কৰিম 10 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 10 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, কৈছে এটা বৰ্গৰ 4টা বাহুৰ যোগফল 36 চেণ্টিমিটাৰ হ'লে বৰ্গৰ বাহুৰ দিশ উলিওৱা। চোৱা কি কৈছে এখন, যিহেতু কি কৈছে ইয়াত নাম্বাৰ 10 কি কৈছে এখন 4টা বৰ্গ বুলি কৈছে হয়নে। এতিয়া চোৱা তেতিয়াহ'লে 10 নম্বৰটো চলিউশ্যন। 10 নম্বৰ চলিউশ্যন, বৰ্গ কাক কোৱা হয় চোৱা, বৰ্গ কাক কোৱা হ'ব, যি চতুৰ্ভুজৰ 4খন বাহু কি হ'বগৈ সমান হ'বগৈ, 4খন বাহু কি হ'ল সমান, আৰু কোনখিনিও কি হ'বগৈ সমান হ'বগৈ, এইখনক আমি কি বুলি ক'ম, এখন কি বুলি ক'ম বৰ্গ বুলি ক'ম। অৰ্থাৎ এই বাহুকণ এই বাহুকণ এই বাহুকণ এই বাহুকণ 4খন বাহু কি হ'ব সমান হ'ব, আৰু ইয়াৰ যে কোনখিনি আছে কোনখিনি মানটো কিমান হ'বগৈ 90 ডিগ্ৰী হ'বগৈ। এইখনক কোন 90 ডিগ্ৰী 90 ডিগ্ৰী, এইখন কিমান 90 ডিগ্ৰী, আৰু এইখনৰ মানটো কিমান হ'ব 90 ডিগ্ৰী হ'বগৈ। তেতিয়াহ'লে আমি ইয়াক কি বুলি ক'ম, এখন বৰ্গ বুলি ক'ম হয়নে। বৰ্গ, আৰু বৰ্গৰ বাহুৰ সংখ্যা কেইখন আছে চোৱা 4খন আছে হয়নে। এতিয়া ইয়াত লিখা আছে চোৱা, ইয়াত চলিউশ্যনটো কেনেকৈ কৰিম চোৱা, দিয়া আছে কি আছে চোৱা নম্বৰ 10 নম্বৰটো চোৱা কি হৈছে 4টা বাহুৰ যোগফল হয়নে। অৰ্থাৎ এই যে 4খন যে কি আছে বাহু আছে, এই বাহু 4খনৰ যোগফলটো কিমান আছে 36, অৰ্থাৎ 1 2 3 4খন, এই 4খন বাহু মিলাই পেলাই কিমান হ'ব যোগফলটো কিমান হ'ব 36 চেণ্টিমিটাৰ। অৰ্থাৎ দিয়া আছে 4টা বাহুৰ যোগফল, ইয়াত লিখি লোৱা আছে 4টা বাহুৰ যোগফল 36 চেণ্টিমিটাৰ। এতিয়া চোৱা আমি কি জানো, আমি জানো যে এটা বৰ্গৰ চাৰিওটা বাহুৰ দৈৰ্ঘ্য সমান হয়নে। এই যে কি আছে এইখন যে বৰ্গ আছে, বৰ্গৰ 4খন বাহু কি সমান, সেই কথাটো আমি ইয়াত লিখি দিছোঁ। এতিয়া চোৱা আমাৰ কি লাগে, প্ৰতিটো বাহুৰ কি লাগে যোগ লাগে, অৰ্থাৎ এখন বাহুৰ যোগ ওলালে আমি বাকীখিনি কি হ'বগৈ, যিহেতু বাহুখিনি সমান তাৰমানে কি হ'বগৈ এখন বাহুৰ যোগটো ওলালে আমাৰ ইয়াৰ বাকীখিনি যোগ কি হ'বগৈ বাহুৰ যোগটো ওলাই যাব। অৰ্থাৎ চোৱা এতিয়া লিখিম যে আমি প্ৰতিটো বাহুৰ দৈৰ্ঘ্যটো কেনেকৈ উলিয়াম, চ' মোৰ যোগফলটো কিমান দিছে 36, 36টো লিখা, আৰু বাহু কেইখন আছে বাহু যিহেতু 4খন আছে 4 দি কি কৰা 36টো যদি কি কৰোঁ আমি হৰণ দিওঁ তেতিয়াহ'লে কি হ'বগৈ এখন বাহুৰ যোগফলটো ওলাই যাব। এতিয়া 4 36ত কেইবাজন 9 বা 4 9 36 হয়নে, অৰ্থাৎ কিমান 9 হয়নে 9। এতিয়া আমি লিখিব পাৰিছোঁ 9 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াত লিখি দিব পাৰা যে বৰ্গৰ বাহুৰ দিশ উলিওৱা, ইয়াত লিখি দিব পাৰি যে বৰ্গৰ বাহুৰ দিশ কিমান সমান 9 চেণ্টিমিটাৰ। এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 11 নম্বৰটো চোৱা কি কৈছে, ABCD ৰম্বাছৰ ABৰ দৈৰ্ঘ্যটো কিমান 3x + 4 আৰু BCৰ দৈৰ্ঘ্য সমান 2x + 7 হ'লে DC আৰু AD বাহুৰ দিশ কিমান। অৰ্থাৎ কি বুলি কৈছে ABCD এখন কি বুলি কৈছে ৰম্বাছ বুলি কৈছে। তাত ইয়াত লিখা নাম্বাৰ কিমান 11, নাম্বাৰ 11ৰ চলিউশ্যন। চ' ৰম্বাছ কাক কোৱা হ'ব, যি চতুৰ্ভুজ কি হ'ব বাহু 4খন সমান হ'ব, বাহু কেইখিনি কি হ'বগৈ সমান হ'বগৈ, অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু সমান, এইখন বাহুৰ লগত এইখন বাহু কি হ'ব সমান হ'বগৈ, তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব ৰম্বাছ বুলি কোৱা হ'ব। অৰ্থাৎ এইখন ইয়াত যদি আমি নামখিনি দি লওঁ, বিন্দুখিনি যদি নামখিনি দি লওঁ AB, এইখন C, ইয়াত D বুলি দিলোঁ। তাৰপিছত চোৱা ইয়াত কি দি আছে চোৱা বাহুখিনি মানটো দি আছে, চোৱা AB বাহুৰ মানটো কিমান 3x + 4, অৰ্থাৎ এইখনৰ মানটো কিমান 3x + 4, আৰু তাৰপিছত কি দি আছে চোৱা BC কিমান 2x + 7, Bৰ পৰা C মানটো কিমান 2x + 7 হয়নে। আৰু আমাক কি উলিয়াব দিছে চোৱা DC আৰু AD বাহুৰ দিশ উলিয়াব, অৰ্থাৎ এই DC আৰু এই এৰ পৰা D কি লাগে বাহুটোৰ কি লাগে দিশটো লাগে হয়নে। এতিয়া চোৱা ইয়াত লিখি দিয়া যে চোৱা এইটো লিখি লোৱা যে ABCD এখন কি, ইয়াত চোৱা কি লিখা আছে নাম্বাৰ 11 ৰম্বাছ হয়নে, ইয়াত ৰম্বাছ বুলি লিখি দিয়া ৰম্বাছ হয়নে। এতিয়া চোৱা আমি আৰু কি জানো, এতিয়া ইয়াত লিখি দিয়া আছে আমি জানো যে ৰম্বাছৰ বাহুবোৰ সমান, বাহুবোৰ কি সমান, অৰ্থাৎ এইখন বাহু 4খন বাহুৰ যোগটো কি সদায় সমান হয়। এইখন যদি 2 চেণ্টিমিটাৰ হ'ব, এইখনো 2 চেণ্টিমিটাৰ হ'ব, এইখনো 2 চেণ্টিমিটাৰ হ'ব। এইখন যদি এই Dৰ পৰা Cলৈকে যদি 10 চেণ্টিমিটাৰ হয়, এইখন 10 হ'লে এইখনো 10 হ'বগৈ, এই কথাটো মনত ৰাখিবা।
আৰু ইয়াৰ নাম কি ৰম্বাছ চ' এতিয়া কি লিখিম আমি চোৱা এতিয়া চোৱা এ আৰু বি মানটো দি আছে হয়নে অৰ্থাৎ এ কি হয় বাহুখিনি যিটো সমান তাৰমানে এ আৰু বি বাহুটোৰ লগত কি হ'বগৈ আমাৰ এই বি আৰু চি বাহুটো কি হ'ব সমান হ'ব হয়নে এই এ বি সমান সমান কিমান হ'বগৈ বি আৰু চি বাহুটো এতিয়া চোৱা এ বি বাহুটোৰ মানটো দি আছে কিমান এ বি বাহুৰ মানটো চোৱা নাম্বাৰ 11 3x + 4 এইটো লিখি দিয়া এ বি চাইডত লিখা 3x + 4 মাজত সমান সমান দিয়ে বিৰ পৰা চি বাহুটোৰ মানটো দি আছে হয়নে চোৱা ইয়াত চোৱা প্ৰথম চাই লোৱা বিৰ পৰা চি বাহুটোৰ মান কিমান 2x + 7 হয়নে এই চাইডত লিখি লোৱা যে 2x + 7 এতিয়া এইখিনি কৰা 3xটো ৰাখা এই চাইডত xটো এই চাইডে আনা যেহেতু +2 আছে এই চাইডত আহিলে কিমান হ'ব -2x সমান এই চাইডত যোগ 7 আছে 7 দিয়া এই চাইড কি আছে 4টো কি হ'ব এই চাইড প্লাছ আছে এই চাইড পাৰ কৰি দিলে কিমান -4 হয়নে এতিয়া চোৱা 3 পৰা 2 গ'লে কিমান 1x হয়নে সমান 7ৰ পৰা 4 গ'লে কিমান 3 অৰ্থাৎ এই 1টো আৰু x লগত 1টো আৰু লিখা দৰকাৰ নাই অৰ্থাৎ x সমান কিমান পালোঁ আমি 3 হয় এতিয়া চোৱা xৰ মানটো কিমান পালোঁ আমি 3 পাই গ'লো হয়নে এতিয়া চোৱা এই এ বি বাহুটোৰ মানটো উলিয়াই লোৱা এতিয়া চোৱা এ বি বাহুটোৰ মানটো উলিয়াই লোৱা এ বি সমান কিমান এ বি বাহুটোৰ মানটো দি আছে কিমান এ বি বাহুৰ মান কিমান দি আছে 3x + 4 হয়নে এইটো লিখি লোৱা যে 3x + 4 সমান 3 লিখা x মানে কিমান আছে চোৱা x মানে কিমান 3 যোগ দিয়া 4 ৰ 4 3 গুণ কিমান 9 যোগ 4 9 আৰু 4 কিমান চোৱা 13 কিমান পালোঁ আমি 13 এইটো এ বিৰ বাহুটোৰ মানটো উলিয়াই লোৱা এই এ বিৰ বাহুটোৰ মানটো উলিয়ালেও হ'ব নহ'লে বি চিটো উলিয়াই লোৱা নহ'লে চোৱা অৰ তোমালোকে যিকোনো এটা বাহুৰ মানটো উলিয়ালেও হ'ল অৰ এইটো উলিয়াই ল'ব পাৰা নহ'লে চোৱা 2x + 7 এতিয়া 2 লিখা পূৰণ x মানে কিমান 3 লিখা যোগ 7 3 দুগুণ কিমান 6 আৰু 7 কিমান 13 হয়নে 13 অৰ্থাৎ তোমালোকে এইটো অৰ্থাৎ এই বি চি মানটো উলিয়ালেও হ'ব নহ'লে এ বি মান যিকোনো এটা মান উলিয়ালেও হ'ব দুটা উলিওৱাৰ দৰকাৰ নাই এতিয়া চোৱা এতিয়া আমি কি জানো চোৱা আমি জানো যে এই যদি কি হয় এই এ বি বাহুৰ মানটো যিমান হ'ব বি চি বাহুৰ মানটো সিমানে হ'ব অৰ্থাৎ আমি লিখিব পাৰি যে ইয়াত লিখি দিওঁ যে কি জানো অৰ্থাৎ লিখিব পাৰি যে এ বি তাৰপিছত বিৰ পৰা চি হয়নে বি চি তাৰপিছত চি ডি হয়নে চি ডি আৰু চি ডি আৰু এই এ ডি হয়নে বা ডি এ বাহুৰ দৈৰ্ঘ্য দৈৰ্ঘ্য কিমান পালোঁ আমি সমান 13 চেণ্টিমিটাৰ হয়নে অৰ্থাৎ এনচাৰটো লিখিব পাৰি যে এনচাৰ যিহেতু আমাক কি কৈছে প্ৰশ্নটো কি কৈছে লাষ্টত কি লাগে ডি চি আৰু এ ডি মানটো লাগে হয়নে ডি চি আৰু এ ডি মানটো লাগে ইয়াত লিখি দিব পাৰি যে ডি চি সমান এ ডি সমান কিমান 13 চেণ্টিমিটাৰ এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা 12 নম্বৰ কৈছে এ বি চি ডি সামান্তৰিকৰ এ চি আৰু বি ডি কোণ 9 ই বিন্দুত সমদ্বিখণ্ডিত হয় যদি এ ই 10x তেন্তে এ চি যোগ উলিওৱা যদি x সমান 3 হয় এতিয়া 12 নম্বৰটো চোৱা কেনেকৈ কৰিম আমি নম্বৰ 12 সলিউশ্যন যেহেতু কি কৈছে চোৱা নম্বৰ 12টো কৈছে এ বি চি ডি সামান্তৰিক হয়নে ইয়াত কি কৰা এখন বুজাৰ কাৰণে আমি এখন কি কৰোঁ সামান্তৰিক আঁকো হ'ব যি চতুৰ্ভুজৰ কি হ'বগৈ দুইযোৰ বাহু কি হ'ব সমান্তৰাল হ'ব তাত এই বাহুখনৰ লগত যদি এই বাহুখন যদি সমান্তৰাল হয় আৰু এই বাহুখনৰ লগত যদি এই বাহুখন যদি কি হয় সমান্তৰাল হয় তেতিয়াহ'লে ইয়াক কি বুলি ক'ব সামান্তৰিক বুলি ক'ব চোৱা কৈছে এ বি চি ডি সামান্তৰিকৰ এ চি আৰু বি ডি কৰ্ণ অৰ্থাৎ ইয়াত দি লোৱা এই বিন্দুখিনিৰ নাম দি লোৱা এ বি চি ডি তাৰপিছত এৰ পৰা চি এখন কি পালোঁ কৰ্ণ পালোঁ আৰু এই বিৰ পৰা ডি লৈ এখন কি পালোঁ কৰ্ণ পালোঁ হয়নে তাৰপিছত কি হৈছে ই বিন্দু সমদ্বিখণ্ডিত হয় তাত এই ইয়াত যোনটো টাচ হৈছে ৰেখা দুখন যে টাচ হৈছে যে ইয়াত কি কটাকটি কৰিছে যে এই বিন্দুটোৰ নাম হ'ল কি ই বিন্দু এতিয়া চোৱা ই বিন্দু সমদ্বিখণ্ডিত হয় যদি এ ই 10x হয় অৰ্থাৎ এৰ পৰা ই মানটো যদি কিমান হয় 10x হয় তেন্তে এ চিৰ যোগ উলিওৱা অৰ্থাৎ এই এৰ পৰা চি যোগটো উলিয়াব লাগে অৰ্থাৎ এই এৰ পৰা চি সমান কিমান অৰ্থাৎ চোৱা এইখন এখন সামান্তৰিকৰ কি কৰে এই কৰ্ণ দুডাল কিন্তু সদায় কি হয় সমান হয় অৰ্থাৎ ইয়াৰ পৰা ইয়াত যদি 10x হয় আৰু এই ইৰ পৰা চিও কিমান হ'বগৈ 10x হ'বগৈ বুজিলানে এতিয়া চোৱা ইয়াত লিখা আছে দিয়া আছে চোৱা কি লিখি আছে চোৱা দিয়া আছে যে এ বি চি ডি সামান্তৰিকৰ এই কথাখিনি লিখি লোৱা আছে এ বি চি ডি সামান্তৰিকৰ এ চি আৰু বি ডি কৰ্ণ লিখি দিয়া আছে এ চি আৰু বি ডি কৰ্ণ ই বিন্দু সমদ্বিখণ্ডিত হয় এই লাইনটো লিখি দিয়া ই কৰ্ণ ই বিন্দুত সমদ্বিখণ্ডিত হয়
এই লাইনটো লিখি দিলে আমি সমদ্বিখণ্ডিত হয়। তাৰপিছত কি লিখা আছে যদি এ ই 10 ইয়াত লিখা আছে এ ই সমান সমান কিমান দিয়া আছে 10x হয়নে এইটো দিয়া আছে কিমান 10x হোৱা এই সমান 10x তেন্তে এ চি যোগ উলিওৱা যদি x মান দিয়া আছে হয়নে অৰ্থাৎ x সমান 3 এতিয়া কি লাগে চোৱা আমাৰ এ আৰু কি লাগে চি লাগে হয়নে এ চি মানটো লাগে যে এ চি সমান সমান কি চোৱা এই অৰ্থাৎ এৰ পৰা এই চি বিন্দুটোৰ মানটো লাগে হয়নে অৰ্থাৎ কি হ'ব এ ই আৰু ই চিটো যদি আমি দুটা যদি যোগ কৰোঁ কি হ'ব আমি আমাৰ কি হ'বগৈ আমি এনচাৰটো পাই যাম হয়নে অৰ্থাৎ এ চি মানটো পাই যাম অৰ্থাৎ চোৱা এ চি পাবলৈ কি কৰিব লাগিব আমি এৰ পৰা ই কি কৰে যোগ কৰা অৰ্থাৎ এৰ পৰা ইৰ যোনটো মান আছে সেইটো কিমান আছে 10x হয়নে 10x প্লাছ আকৌ কি কৰিব লাগিব ইৰ পৰা চি যোগ কৰিব লাগিব হয়নে অৰ্থাৎ এনেকৈ লিখিব পৰা নহ'লে এনেকৈ লিখা আছে এ চি সমান সমান কিমান এৰ পৰা ইলৈকে লিখে এ ই যোগ আকৌ কি লিখিম ইৰ পৰা চি লৈকে লিখে হয়নে ই এণ্ড চি এতিয়া চোৱা এ ইৰ মানটো কিমান দি আছে চোৱা এ ইৰ মানটো দি আছে কিমান 10x এতিয়া লিখিছে 10x প্লাছ ই চিৰ মানটো কিমান হ'ব এইখন যদি 10x হয় আৰু ইয়াৰ পৰা ইয়াৰ মানটো কিমান হ'ব 10x হ'ব হয়নে 10x যিহেতু কৰ্ণ দুখনৰ মান সদায় সমান হয় সামান্তৰিকৰ এতিয়া চোৱা 10ৰ 10 লিখা পূৰণ এক্সৰ মানটো চোৱা দিয়া আছে কিমান 3 ইয়াত 3 লিখি দিয়া যোগৰ যোগ লিখা 10ৰ 10 আকৌ এক্সৰ মানটো যিহেতু দিয়া আছে 3 লিখি আছে 3 লিখা ইয়াত চোৱা এতিয়া 10 3 গুণ 30 যোগৰ যোগ 10 3 গুণ আকৌ কিমান 30 আৰু এতিয়া 30 কিমান 60 হয়নে এতিয়া চোৱা আমি ইয়াত প্ৰশ্নটো কি কৈছে চোৱা ইয়াত কি কৈছে 12 নম্বৰটো কৈছে তেতিয়াহ'লে এ চিৰ যোগ উলিওৱা তেতিয়াহ'লে ইয়াত লিখা আছে যে এ চিৰ যোগ 60 ইয়াৰ পাছত 13 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ বি চি ডি সামান্তৰিকৰ বি ডি কৰ্ণৰ ওপৰত এ ই আৰু চি এফ লম্ব ৰেখাখণ্ড হ'লে দেখুওৱা যে ত্ৰিভুজ এ ই ডি সৰ্বাংগ সম ত্ৰিভুজ চি এফ বি অৰ্থাৎ এই দুখন ত্ৰিভুজ কি হৈছে সমান বুলি দেখুৱাব লাগে চোৱা নম্বৰ 13 চলিউশ্যনটো কেনেকৈ কৰিম চোৱা নম্বৰ 13 ইয়াত কি কৰিলোঁ মই এখন এ বি চি ডি কি কৰিলোঁ চতুৰ্ভুজ আঁকিলোঁ এই চতুৰ্ভুজত কি কৈছে চোৱা এ বি চি ডি চতুৰ্ভুজ মানে সামান্তৰিক এখন সামান্তৰিক আঁকিলোঁ ইয়াত কি কৈছে বি ডি কৰ্ণৰ ওপৰত বি আৰু ডি অৰ্থাৎ বি আৰু ডি এখন কি আঁকিব লাগিব আমি কৰ্ণ আঁকিব লাগে চোৱা বিৰ পৰা ডিলৈ এখন কি আঁকিলোঁ আমি কৰ্ণ আঁকিলোঁ বিৰ পৰা ডিলৈ এখন কৰ্ণ আঁকিলোঁ এই কৰ্ণৰ ওপৰত কি কৈছে চোৱা আকৌ বি ডি কৰ্ণৰ ওপৰত এ ই আৰু চি এফ লম্ব ইয়াৰ পৰা এইলৈকে এখন কি আঁকিব লাগিব লম্ব আঁকিব লাগিব অৰ্থাৎ এই যে এটো আছে ইয়াৰ পৰা আমি কি কৰোঁ ইয়াত ই ইয়াৰ পৰা ইলৈকে কি টানিলোঁ এখন লম্ব টানিলোঁ আৰু চিৰ পৰা কি হ'বগৈ এফ চিৰ পৰা কি কৰিলোঁ আমি এফলৈকে কি টানিলোঁ এটা লম্ব টানিলোঁ হয়নে আৰু এই যে কৰ্ণৰ ওপৰত টনা লম্বৰ কোণৰ মাপটো কি হয় সদায় কিমান হ'ব 90 ডিগ্ৰী হ'ব কিমান হ'বগৈ 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী এইখনৰ মানটো কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ এই কোণখনৰ লগত অৰ্থাৎ এই কোণখনৰ মানটো কি হয় সমান চোৱা এতিয়া লিখা যে এই প্ৰশ্নটো কি লিখা আছে এই লাইনকেইটা লিখি দিয়া গোটেই লাইনটো লিখা আছে এ বি চি ডি সামান্তৰিকৰ এইটো লিখা আছে এ বি চি ডি সামান্তৰিকৰ বি ডি কৰ্ণ এইটো লিখা আছে বি ডি কৰ্ণৰ ওপৰত কি আছে এ ই আৰু চি এফ এ ই আৰু চি এফ হয় চি এফ লম্ব আমি দেখুৱাব লাগিব যে দেখুৱাব লাগে যে কি দেখুৱাব লাগে অৰ্থাৎ এই ত্ৰিভুজ এ ই ডি সৰ্বাংগ সম ত্ৰিভুজ চি এফ বি হয়নে এতিয়া চোৱা এতিয়া ইয়াত লিখা আছে এতিয়া আমি কি কৰোঁ এতিয়া চোৱা এই যে কি আছে এইখন যে ত্ৰিভুজ আছে ইয়াত কি ত্ৰিভুজ আছে চোৱা এ ই ডি অৰ্থাৎ ত্ৰিভুজ এ ই ডি সমান এই এ ই ডি সমান ত্ৰিভুজখনৰ লগত কি হ'বগৈ চি এফ বি ত্ৰিভুজখন কি হ'বগৈ সমান হ'ব অৰ্থাৎ ত্ৰিভুজ চি এফ বি কি হ'বগৈ সমান এই ত্ৰিভুজখন কি হ'বগৈ সমান আকৌ কি হ'বগৈ এ ই আকৌ কি হ'বগৈ অৰ্থাৎ এই কোণখনৰ এই কোণখন সমান আকৌ এই যোনখন ইয়াত যে কোণ আছে এই কোণখনৰ লগত এই চাইডৰ কোণখন কি হ'বগৈ সমান হ'ব অৰ্থাৎ এ ডি ই ত্ৰিভুজ এ ডি ই সমান কি হ'বগৈ চি বি এফ অৰ্থাৎ কি হ'বগৈ ত্ৰিভুজ চি বি এফ অৰ্থাৎ ত্ৰিভুজ নহয় কোণ হ'ব চব কোণ ইয়াতো কোণ হ'বগৈ অৰ্থাৎ কোণ এ ডি ই আৰু কি হ'ব কোণ চি বি এফৰ এই অৰ্থাৎ এই কোণখনৰ লগত এই কোণখনৰ কি হ'বগৈ সদায় সমান হ'বগৈ আৰু ইয়াক কি বুলি কয় একান্তৰ কোণ বুলি কয় একান্তৰ কোণ
একান্তৰ কোণ অৰ্থাৎ এই চাইডৰ পৰা এখন যে কি হ'ল ৰেখা এইখন যে ৰেখা এই চাইড কি কৰিলোঁ এই যে কৰ্ণখন টানিলোঁ কৰ্ণৰ এই চাইডত থকা আৰু এই চাইডত থকা বাহুখনক কি বুলি কোৱা হয় কি হ'ব এই যে কোণখন এইখন কোণ আৰু এই যে কোণখনক কি বুলি কোৱা হয় একান্তৰ কোণ বুলি কোৱা হয় একান্তৰ কোণখিনি কি হয় সমান এই চাইডৰ কোণখনৰ লগত এই চাইডৰ কোণটোৰ মাপটো কি হ'ব সদায় সমান হ'বগৈ অৰ্থাৎ এইখন যদি কোণ যদি 10 হয় এইখনৰ কোণৰ মানটো কি হ'বগৈ সামান্তৰিকৰ 10 হ'বগৈ অৰ্থাৎ এইখন কোণৰ লগত এইখন কোণ সমান এইখন কোণৰ লগত এইখন কোণ সমান আৰু সামান্তৰিকৰ কি হয় এইখন বাহুৰ লগত এইখন বাহু কি হয় সমান হয় অৰ্থাৎ লিখিব পাৰি যে আমি এ ডি সমান সমান কি লিখিব পাৰি বি চি অৰ্থাৎ লিখিছে বি চি অৰ্থাৎ আমি পালোঁ যে কোণ আকৌ কি হ'ল কোণ আকৌ কি পালোঁ বাহু চৰ্ত মতে কি হৈ গ'ল ত্ৰিভুজখন এ ই ডি সৰ্বাংগখন কি হৈ গ'ল ত্ৰিভুজ চি এফ কি হ'ল বি অৰ্থাৎ এই কোণখনৰ লগত এই কোণখন সমান এইখন কোণৰ লগত এই কোণখন সমান আৰু এই বাহুখনৰ লগত এই বাহুখন সমান হয়নে এইটো আমাৰ প্ৰমাণিত হ'ল ইয়াৰ পাছত 14 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ বি চি ডি চতুৰ্ভুজৰ এ বি আৰু চি ডি বাহুক যথাক্ৰমে পি আৰু কিউ বিন্দুলৈ বৰ্ধিত কৰা হ'ল অৰ্থাৎ এ বি চি ডি কি হ'ল এখন কি চতুৰ্ভুজ এই চতুৰ্ভুজক কি কৰিলে চোৱা এই যে যোনখন কি আছে ৰেখা আছে চি আৰু ডি ৰেখাখনক কি কৰিলেগৈ এই চাইডত অকণ বঢ়াই দিছে কিউ বিন্দুলৈকে বঢ়ালেগৈ আকৌ কি হ'ল এ বি ৰেখাখনক কি কৰিলেগৈ পি বিন্দুলৈকে কি কৰিছে বঢ়াই দিছে এতিয়া কি কৰিব লাগে প্ৰমাণ কৰা যে এই প্ৰমাণ কৰিব লাগে এ ডি কিউ অৰ্থাৎ এই ইয়াত যে কোণখন বাহিৰত থকা কোণখন আৰু এই যে বাহিৰত থকা কোণখন এই কোণ দুখনৰ মান এই এ আৰু এই চি কোণৰ মানৰ লগত যে সমান এইটো আমি কি কৰিব লাগে প্ৰমাণ কৰি দেখুৱাব লাগে চোৱা এতিয়া ইয়াত কি কৰিলোঁ চোৱা চলিউশ্যনটো কেনেকৈ কৰিম চোৱা ইয়াত কি কৰিলোঁ মই এখন কি কৰিলোঁ আগতীয়াকৈ কি কৰিলোঁ এইখন চতুৰ্ভুজখন আঁকি থ'লোঁ এতিয়া চোৱা কি লিখিব পাৰি আমি চোৱা এতিয়া লিখা আছে ইয়াত লিখা আছে ইয়াত চোৱা ইয়াত কি আছে এ ডি চি অৰ্থাৎ এই যে কোণখন আছে চোৱা এইখন এখন কি সৰল ৰেখা হয়নে সৰল ৰেখাৰ ই ওপৰত থকা দুখন কোণৰ মান এই যে ইয়াত এখন কোণ আছে আৰু ইয়াত এখন কি আছে কোণ আছে এই দুখন কোণৰ মান সদায় কিমান হয় 180 ডিগ্ৰী হয় অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি এ ডি চি অৰ্থাৎ লিখা আছে ইয়াত কোণ এ ডি চি কোণৰ মানটো কিমান হ'ব সমান কিমান হ'বগৈ এই কোণ দুখনৰ মান কিমান 180 হয়নে 180 ডিগ্ৰী মাইনাছ কি হ'বগৈ যদি আমি কি কৰোঁ এই দুখন কোণৰ মান 180 পৰা যদি আমি এই ভিতৰৰ কোণটোৰ মানটো যদি আমি উলিয়াব লাগে তেতিয়া কি কৰিব লাগে 180 পৰা কি কৰিব লাগে এই বাহিৰৰ কোণটো বিয়োগ কৰি দিব লাগে 180 পৰা কি কৰোঁ আমি যদি এ ডি কিউটো যদি কি কৰোঁ বিয়োগ কৰি দিওঁ কোণ এ ডি কিউটো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ আমাৰ এই ডি ভিতৰত থকা ডি কোণৰ মানটো ওলাবগৈ হয়নে তাৰপিছত আকৌ কি কৰিব এইখন চোৱা এইখনো কেনেকৈ কৰিম আমি চোৱা এতিয়া আমি কি কৰিব ইয়াত এ বি চি অৰ্থাৎ ভিতৰত থকা এই কোণটোৰ মানটো উলিয়াব লাগে চোৱা কোণ এ বি চিৰ মানটো যদি উলিয়াব লাগে কি হয় দুখন কোণৰ মান কিমান 180 ডিগ্ৰীটো লিখিলোঁ সমান মাইনাছ কি কৰিব লাগে আমি এই বাহিৰত থকা কোণটো কি কৰি দিব লাগে বিয়োগ কৰি দিব লাগে অৰ্থাৎ এই চি বি পিটো কি কৰিব লাগে বিয়োগ কৰিব লাগে কোণ চি বি পিটো কি কৰিব লাগে বিয়োগ কৰিব লাগিব এতিয়া চোৱা এতিয়া যিহেতু কি ইয়াত লিখা আছে এতিয়া এ বি চি ডি এখন কি চতুৰ্ভুজ অৰ্থাৎ এ বি চি ডি এটা চতুৰ্ভুজ এতিয়া যেহেতু চতুৰ্ভুজৰ ভিতৰত থকা কোণখিনি মানখিনি কি হয় 360 ডিগ্ৰী হয়নে অৰ্থাৎ কোণ এ যোগ কোণ কি এ ডি চি হয়নে অৰ্থাৎ এই কোণ এ পালোঁ কোণ ডিখন হ'ব অৰ্থাৎ কোণ এ ডি চি যোগ কিমান হ'ব কোণ কি আহিব চি কোণ চি যোগ আৰু কোণ কি আহিব এ বি চি অৰ্থাৎ বি কোণ আহিব হয়নে কোণ এ বি চি সমান কিমান হয় 360 ডিগ্ৰী হয়নে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টিটো কিমান হয় 360 ডিগ্ৰী অৰ্থাৎ এই যে ভিতৰত থকা কোণখিনি এইখন যিহেতু চতুৰ্ভুজৰ 4খন কোণ মানে 4খন কোণৰ সমষ্টিটো সদায় কিমান হ'ব 360 ডিগ্ৰী এতিয়া চোৱা কোণ এৰ জেগাত এটো লিখা কোণ এ লিখিলোঁ এতিয়া চোৱা এ ডি চি এতিয়াতো কোণ এ লিখিলোঁ এ ডি চিটো আমি এইটো পাৰ কৰিম কোণ এতিয়া যোগ কি কৰা কোণ চি লিখা এইটো সমান আছে সমান লিখা সমান পিছত কিমান আছে 360 ডিগ্ৰীটো লিখি লোৱা এতিয়া কি কৰে এই চাইডত থকাখিনি এই চাইডে কি কৰি দিয়া পাৰ কৰি দিয়া পাৰ কিমান কৰিম এইটো চোৱা যেহেতু ইয়াত যোগ হৈ আছে এইটো এই চাইডে পাৰ কৰিলে কিমান হ'ব বিয়োগ কিমান হ'ব কোণ এ ডি চি তাৰপিছত এইখনত প্লাছ হৈ আছে এই চাইডে পাৰ কৰিলে কিমান হ'ব মাইনাছ কিমান হ'ব কোণ এ বি চি হয়নে এতিয়া চোৱা এতিয়া কি কৰা এইখন থাকক যেনেকৈ আছে তেনেকৈ লিখা থাকক এতিয়া 360 লিখে 360 ডিগ্ৰী মাইনাছ দিয়ে এতিয়া এ ডি চি চোৱা এ ডি চি সমান কি লিখিব পাৰি আমি চোৱা এইটো এ ডি চি সমান কিমান লিখিব পাৰি যে 180 ডিগ্ৰী মাইনাছ কিমান কোণ এ ডি কিউ হয়নে ব্ৰেকেট বন্ধ তাৰপিছত এই মাইনাছ দিলোঁ এ বি চি সমান কি লিখিব পাৰি চোৱা এ বি চি সমান কিমান লিখিলোঁ 180 ডিগ্ৰী কিমান লিখিলোঁ
ব্ৰেকেট 180 ডিগ্ৰী মাইনাছ কিমান লিখিব পাৰি আমি? চোৱা কোণ চি বি পি হয়নে? চি বি পি। এতিয়া চোৱা 360 লিখা মাইনাছৰ ইয়াত প্লাছ আছে নে? প্লাছ মাইনাছ মাইনাছ কিমান হ'ল? 180 ডিগ্ৰী। ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে, মাইনাছ কি হৈ যাব? প্লাছ কিমান হ'ব? কোণ এ ডি কিউ। ইয়াত মাইনাছ, ইয়াত প্লাছ আছে, প্লাছ মাইনাছ কিমান? 180 ডিগ্ৰী। চ' ইয়াত মাইনাছ এইটো মাইনাছে কি হৈ গ'ল? প্লাছ হ'ল। প্লাছ কিমান হ'ল? কোণ চি বি পি হয়নে? এতিয়া চোৱা ইয়াত 360 ডিগ্ৰী আছে, 360 লিখা। ইয়াত মাইনাছ লিখা। চ' ইয়াতো মাইনাছ আছে, যিহেতু ইয়াতো মাইনাছ আছে, মাইনাছ হ'ব। তাৰপিছত মাইনাছ যিহেতু ইয়াৰো মাইনাছ আছে, ইয়াৰো মাইনাছ আছে, 180 লগত 180টো যোগ কৰিলে কিমান হ'ব? মাইনাছ যিহেতু আছে সেইকাৰণে কিমান হ'ব? 360 ডিগ্ৰী। এতিয়া যোগ লিখা। কোণ কিমান আছে? কোণ এ ডি কিউ যোগৰ যোগ কোণ কিমান আছে? কোণ চি বি পি হয়নে? এতিয়া চোৱা ইয়াত 360 পৰা যদি 360টো যদি নাইকিয়া কৰোঁ কি হ'বগৈ? 0 হ'ব হয়নে? আৰু বাকী কি থাকিল চোৱা, বাকী থাকিল আমাৰ বাকী ইয়াত কি আছে? কোণ এ ডি কিউ যোগ কিমান আছে? চি বি পি হয়। এতিয়া চোৱা এতিয়া ইয়াত কি আছিলে? আমাৰ কি প্ৰমাণ কৰিব লাগে? চোৱা কোণ এ ডি কিউৰ লগত কি কৰিব লাগে? চি বি পিটো সমান দেখিব লাগে হয়নে? অৰ্থাৎ এই চাইডত কি বাকী আছিলে? চোৱা এই চাইডত কি লিখি আছে? কোণ এ যোগ কোণ চি হয়নে? তাত এইখিনিতো তোমালোকে লিখি দিব পাৰা যে কোণ এ প্লাছ কোণ চিখিনি লিখি দিয়ে ইয়াত। কোণ এ প্লাছ কোণ চি ইয়াতো লিখি দিয়া কোণ এ প্লাছ কোণ চি হয়নে? এতিয়া কি কৰিছে? কোণ এ আৰু চি লগত কি পালোঁ আমি? কোণ এ আৰু চি লগত কি পালোঁ? এ ডি কিউ প্লাছ চি বি পি হয়নে? অৰ্থাৎ এই লাইনটো এই চাইডত লৈ আনা, যিহেতু ইয়াত তেনেকৈ কৰিব দিছে আমাক হয়নে? অৰ্থাৎ কোণ এ ডি কিউ যোগ এই চাইডত আনা কোণ চি বি পি সমান এই চাইডত কি হ'ব? কোণ এ প্লাছ কোণ চি হয়নে? এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পাছত 15 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? এ বি চি ডি সামন্ত্ৰিকৰ কোণ এ আৰু কোণ বি কোণৰ সমদ্বিখণ্ডক যদি অ' বিন্দুত মিলিত হয় তেন্তে এ অ' বিত যোগটো উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম চোৱা আমি নম্বৰ 15 কি কৈছোঁ? মই আগতীয়াকৈ ইয়াত এখন চতুৰ্ভুজ আঁকি থৈছোঁ। চোৱা এতিয়া কি লিখিছে? চোৱা প্ৰশ্নটো কি লিখিছে? এ বি চি ডি এখন কি সামন্তৰিক? ইয়াত লিখি আছে এ বি চি ডি এটা সামন্তৰিক, এটা সামন্তৰিক। এতিয়া চোৱা এতিয়া লিখি আছে, চোৱা এই যোনখন কি আছে? এখন সামন্তৰিকৰ একেখন ৰেখাৰ ওপৰত থকা দুখন কোণৰ মান কি হয়? 180 ডিগ্ৰী। অৰ্থাৎ কোণ এ এই যে গোটেই কোণখন যে আছে, এই যে কোণখন আছে কোণ এ যোগ আৰু ইয়াত যে কি আছে? কোণ বিখন আছে, গোটেই কোণখন কোণ বি দুখনৰ মানটো কিমান হ'বগৈ? 180 ডিগ্ৰী হয়নে? এতিয়া চোৱা এতিয়া ত্ৰিভুজ এ অ' বিৰ পৰা আমি কি পাওঁ? চোৱা ত্ৰিভুজ ইয়াত লিখে এ অ' বিৰ পৰা আমি কি পাওঁ? চোৱা বিৰ পৰা কি পাম? চোৱা ইয়াত এখন কি আছে? এ অ' বি এখন কোণ পাম হয়নে? কোণ কি পাম? এ অ' বিটো পাম যোগ তাৰপিছত কি পাম? অ' এ বি এখন কি পাম? কোণ পাম অ' এ বি যোগ আৰু কি পাম? এ অ' বি না অ' বি এ যিকোনো এটা লিখিলে হ'ল। কি পালোঁ? কোণ এ বি অ' বি এ অ' বি এ এখন কোণ পালোঁ। আৰু এই তিনিখন ত্ৰিভুজৰ তিনিখন কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। এতিয়া চোৱা ইয়াত কি আছে? কোণ এ অ' বি লিখিলোঁ হওক, যেনেকৈ আছে তেনেকৈ লিখি দিলোঁ। এতিয়া যোগৰ যোগ লিখা। চোৱা অ' এ বি অৰ্থাৎ এ কোণখন কি লিখিব পাৰি আমি? এই গোটেই কোণখনৰ এই আধা এইখন কোণ কি হ'ব? গোটেই কোণখনৰ আধা হ'ব হয়নে? অৰ্থাৎ আধা হ'ব। আধা হ'লে আমি কি লিখিম? 2/1 আৰু গোটেই কোণখনৰ আধা হয়নে? এইটোক আমি কি লিখিব পাৰি? গোটেই কোণখনৰ কি বুলি লিখিব পাৰি? এ কোণটো আধা বুলি লিখিব পাৰি হয়নে? অৰ্থাৎ এই যে ইয়াত যে কোণখন আছে, এই যে কোণখন আছে, এই কোণখন কি গোটেই কোণখনৰ কি আধা হয়নে? গোটেই এ কোণৰ আধা হয় হয়নে? এইখন আধা কি লিখিলোঁ? এ কোণৰ আধা লিখিলোঁ, যোগৰ যোগ দিলোঁ। তাৰপিছত অ' বি এ অৰ্থাৎ অ' বি এ এই বি কোণটো কি হ'ব? গোটেই কোণটো আধা হ'ব। এই গোটেই বি কোণটো কি হ'ব? এইখন কোণ কি হ'ব? আধা হ'ব হয়নে? অৰ্থাৎ আধা সমান কি হ'ব? কোণ বি আৰু সমান 180টো লিখিলোঁ, যেনেকৈ আছে তেনেকৈ লিখি লোৱা। এই কোণ এ অ' বি হয়নে? চ' ইয়াত কি হৈছে? হাফ আছে, ইয়াতো যিহেতু হাফ আছে এটা হাফ কমন লৈ লোৱা যোগ 2/1 আৰু ইয়াত বাকী কি আছে? কোণ এ যোগ কোণ কি আছে? কোণ বি হয়নে? ব্ৰেকেটটো বন্ধ কৰা সমান 180 ডিগ্ৰী। এতিয়া চোৱা ইয়াত কি আছে? কোণ এ অ' বি সমান 2/1। চ' ইয়াত কি হৈছে? ব্ৰেকেটটো কি হৈছে? পূৰণ হৈ আছে হয়নে? চোৱা কোণ এ আৰু কোণ বি, চোৱা ইয়াত চোৱা লিখা আছে কোণ এ আৰু কোণ বি মানটো কিমান? 180 ডিগ্ৰী হয়নে? ইয়াত লিখা আছে 180 ডিগ্ৰী সমান ইয়াত ইয়াত কিমান আছে? 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখে। এতিয়া চোৱা 180ত কেইবাৰ যায়? 90 বাৰ যাব হয়নে? অৰ্থাৎ 90 ডিগ্ৰী। অৰ্থাৎ কিমান আছে ইয়াত? কোণ এ অ' বি যোগ কিমান পালোঁ আমি? 90 ডিগ্ৰী সমান কিমান পালোঁ ইয়াত? 180 ডিগ্ৰী হয়নে? এতিয়া চোৱা কোণ এ অ' বি
সমান ইয়াত 180 ডিগ্ৰী আছে 180 ডিগ্ৰী আৰু এই 90 ডিগ্ৰী কৰা এই চাইডে পাৰ কৰি দিয়া এই যোগ আছে এই চাইডে আহিলে কি হ'ব 92 বিয়োগ হৈ যাব হয়নে এতিয়া চোৱা কি আছে কোণ এ অ' বি সমান এখন 80 পৰা যদি 90 বিয়োগ কৰি কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ আমি লিখিব পাৰি যে এ অ' বিৰ যোগ কিমান কোণ এ অ' বিৰ যোগ 90 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 16 নম্বৰটো চোৱা কি কৈছে 16 নম্বৰ এটা চতুৰ্ভুজৰ 4টা কোণৰ অনুপাত 3:4 অনুপাত 5:6 হ'লে চতুৰ্ভুজৰ কোণবোৰৰ যোগ উলিওৱা চোৱা কেনেকৈ কৰিম চোৱা নম্বৰ 16ৰ সলিউশ্যন চোৱা প্ৰথমে ধৰি লোৱা ধৰা হ'ল চতুৰ্ভুজটোৰ কোণ কেইটা ক্ৰমে কিমান আছে চোৱা 3 হয়নে অৰ্থাৎ লিখিছে 3x অনুপাত নালাগে কমা দিয়া কমা 3x কিমান 4x 5x আৰু কিমান বুলি লিখা আৰু কিমান আছে চোৱা 6 হয় ইয়াত লিখি দিয়া আছে 6x কোনখিনি আমি ধৰি ল'লো কিমান 4x 3x 4x 5x আৰু কিমান 6x এতিয়া চোৱা এতিয়া 3x যোগ 4x যোগ 5x যোগ আৰু কিমান 6x সমান কিমান হয় 360 ডিগ্ৰী কাৰণ কি হয় চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টিটো কিমান হয় 360 ডিগ্ৰী ইয়াত লিখি দিয়া যে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি সমান কিমান 360 ডিগ্ৰী এতিয়া চোৱা এই গোটেইকেইটা কি কৰা যোগ কৰা 6 6 4 10 আছে 15 15 3 কিমান 18 কিমান x সমান 360 ডিগ্ৰী লিখা ইয়াত এক্সটো ৰাখা সমান 360 যেটো কি আছে ইয়াত আছে এটো কি কৰা ওপৰত লিখা আৰু এই 18টো কি হৈছে এই সাইডত আছে নহয় এক্সৰ যেটো পূৰণ আছে এই সাইডত আহিলে কিমান হ'ব হৰণ হৈ যাব হৰণ কিমান হ'ব 18 মানে 18 তাৰপিছত চোৱা এটা 18 36 কিবা যায় দুবাৰ হয়নে 2 18 36 দুবাৰ যায় 0 আছে ইয়াত 0টো লিখা অৰ্থাৎ x সমান কিমান পালো আমি 20 আৰু এই যেটো ডিগ্ৰী আছে ডিগ্ৰীটো লিখি দিয়া 20 x সমান কিমান পালো 20 ডিগ্ৰী হয়নে এতিয়া চোৱা কি লাগে আমাৰ কি লাগে কোনখিনি মানখিনি লাগে হয় পিছৰ পেজত লিখিম আমি লিখা কোন কেইটা হ'ল ক্ৰমে কি পাইছিলো আমি 3x পাইছিলো হয় 3x অৰ্থাৎ 3 পূৰণ x মান কিমান পাইছিলো আমি 20 পাইছিলো হয় 20 ডিগ্ৰী অৰ্থাৎ 3 20 কিমান হ'ব 3 2 6 অৰ্থাৎ 60 ডিগ্ৰী হয় তাৰপিছত কি পাইছিলো আৰু পাইছিলো যে আমি 4x হয় 4x পূৰণ 4 লগত 4x মান কিমান 20 ডিগ্ৰী অৰ্থাৎ এইটো চাইডো কিমান 8 অৰ্থাৎ 80 আৰু কিমান পাইছিলো 5x হয় 5 5 লিখা পূৰণ x মান কিমান 20 ডিগ্ৰী এতিয়া পূৰণ কৰা 5 লগত 2টো পূৰণ কৰি কিমান 5 2 10 অৰ্থাৎ 100 ডিগ্ৰী আৰু কি পাইছিলো আৰু কিমান আছিল 6x আছিল হয় 6x অৰ্থাৎ 6 পূৰণ x মান কিমান 20 ডিগ্ৰী অৰ্থাৎ 6 6 লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 লগত 2 পূৰণ কৰিলে 6 2 12 অৰ্থাৎ 120 ডিগ্ৰী অৰ্থাৎ আমি লিখিব পাৰি যে আনসাৰটো কি লিখিব পাৰি আমি কিমান পালো কোনখিনি মান পালো 60 80 তাৰপিছত 100 ডিগ্ৰী আৰু কিমান পালো 120 ডিগ্ৰী এইকেইটা হ'ল আমাৰ আনসাৰ ধন্যবাদ